টিং মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে মৃত্যু এজনৰ আনজন গুৰুতৰভাৱে আহত মৈৰাবাৰীৰ পৰা নগাঁও অভিমুখে যাত্ৰা কৰিছিল ডাম্পাৰখনে মটৰচাইকেলৰ ডাম্পাৰৰ মাজত হৈ সংঘৰ্ষ নিহত আৰু আহত দুজন টিং মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ টিং আৰক্ষী বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে টিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ আশ্ৰাফুল আলম নিহত হোৱা বুলি জনা গৈছে ডুমডুমিয়াৰ পৰা ইস্পাক ভুয়াৰ ৰিপৰ্ট নিউজ লাইক ডিজিটেল